চাগে ক'লা বৰা বুলি কয়। সেয়াই 11-12 বজাত খাবলৈ স্বাগতম জনাইছোঁ। তাকে ৰেডি অসমীয়া কৰিছোঁ। বোৱাৰী পৰিস্মিতা। এয়া আমিও ফাৰ্ষ্ট টাইমহে খাইছোঁ, নাজানো আৰু কি হয়, তাকে চাওঁচোন বলক। এয়া হৈ গ'ল আমাৰ দুপৰীয়া ব্ৰেকফাষ্ট কৰাৰ কাৰণে, তাকে খাই লওঁ। আজিৰ দিনটোত পটককেনে মেডিকেল যাব লগা হ'ল ছোৱালীজনীৰ কাৰণে, নাজানো তৎক্ষণাতে কি হ'ল এইবাবে তাইক হোমিঅত দেখাব গ'লোঁ। পূৰা ৰাতিপুৱাৰ পৰা পূৰা কান্দি আছে, কি হৈছে বুজি নাপাওঁ যে সেইকাৰণে। এয়া মেডিকেলৰ পৰা তাইক সেয়া দিছে, এইটো মেডিচিন দিছে খাবৰ কাৰণে তাইক, 2 ঘণ্টাৰ মূৰে মূৰে তিনিটাকৈ, আৰু দৰৱৰ বটলটো খোৱাৰ আগত আধা চামুচ। এয়া বজাৰ কৰি আনিলোঁ অলপ, এয়া গুটিয়ালোঁ, বিলাহী আৰু দাংবডি আৰু কোমোৰা এটা আনিছোঁ আৰু মিঠাতেল। তাৰপৰা ইয়াৰ ৰাতিৰ কাৰণে ডিম, আলু আৰু বিলাহী, অকণমান জালুকীয়া খাম বুলি ভাবিছোঁ। বতৰটো ডাৱৰীয়াৰ বাবে সেইকাৰণে। আৰু নাই খোৱা যদি এবাৰ প্লিজ ট্ৰাই কৰি চাব, খাবলৈ বহুত ভাল লাগে। আজি ৰাতি সাজৰ যদি কাৰণে খাইছে প্লিজ কমেণ্ট এয়া কৰিব। ডিম, আলু আৰু এয়া বিলাহী 2টা আৰু পিঁয়াজ এটা। তাকে ভাবিছোঁ বতৰটো ইমান ভাল এয়া নহয়, পিঁয়াজ আৰু সেইবাবে নহৰু, আজি জালুকীয়াকৈ খাওঁ। তাকে চাই যাবচোন কি কৰোঁ, কেনেকৈনো বনাওঁ। যদি নাই খোৱা প্লিজ এবাৰ ট্ৰাই কৰি চাব, আৰু যদি খাইছে ভালকৈ প্লিজ নাজানো কমেণ্ট আৰু কৰিব। যিটো পাৰোঁ সেইটোকে দেখাইছোঁ অলপ অলপ। বৰষুণ দিয়াৰ কাৰণে আজি জালুকীয়া খাম। এয়া প্ৰথমতে নহৰু 2 ফুটা আৰু পিঁয়াজটো আপুনি তেলত দি দিব। নহৰু বেছি নিদিলেও হ'ব বাৰু, 2 ফুট দিলেও হ'ব, কাৰণ জালুক দিব যিহেতুকে, সেইকাৰণে। তেতিয়াহ'লে চাই যাওক ভিডিঅ'টো। এয়া দেখিলে, কাৰণ আঞ্জা খাবলৈ হ'লে আলুটো মোহাৰি ল'ব লাগিব, আলু আৰু বিলাহীটো। এয়া মোৰ তেল পকিছে। আকৌ মই এতিয়াও কৈছোঁ, মই জুইতে ব্যৱহাৰ কৰোঁ, জুইতে বনাওঁ। কাৰণটো জুইত খাবলৈ বহুত ভাল লাগে, আৰু আপোনালোকে গেছত খালে নিজৰ কাৰণেও বেয়া, সেইকাৰণে জুইত ব্যৱহাৰ কৰিব পাৰিলে। এয়া মোৰ তেল পকি গ'ল। আৰু এয়া মই এতিয়া হালধি, নিমখ সোৱাদ অনুসৰি দিব।
এয়া দিম। আপুনি ভাজি ল'বও পাৰে, মই নাই ভজা। এয়া ৰাতি সাজৰ কাৰণে ভাজি। এয়া আমাৰ আঞ্জা হৈ গ'ল, ধুৱাই আছে।